নমস্কাৰ বন্ধুসকল, আজি আহিছে আৰু এটা নতুন ভিডিঅ' লৈ। আজি আমি এই ভিডিঅ'টোৰ কথা পাতিম একচুৱেলি ইণ্টাৰনেট বোলা বস্তুটো কেনেকুৱা, ইণ্টাৰনেটনো আমাক কেনেকৈ কামত দিয়ে বা ইণ্টাৰনেটৰ কি ধৰণৰ ছিষ্টেমৰ দ্বাৰা ইণ্টাৰনেট আমি এখন দেশৰ তথ্যখিনি আমি আমাৰ মোবাইলত সহজতে পাওঁ আৰু কম সময়ৰ ভিতৰতে। বা গধূলি সময়তনো জিঅ'ৰ স্পীড একেবাৰে কম কিয় হয় বা বেলেগ কোম্পানীৰ ইণ্টাৰনেটৰ পেকবিলাক কিয়নো দাম আৰু ইত্যাদি ইত্যাদি এই সকলোবিলাক কথা পাতিম আজিৰ এই ভিডিঅ'টোত। গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু ইণ্টাৰনেটৰ বিষয়ে আপুনি দুটামান কথা আৰু অলপ বেছিকৈ জানক। কিনো বস্তুটো একচুৱেলি ইণ্টাৰনেট। এক নম্বৰতে আহিছোঁ, পৃথিৱীত সকলোবিলাক দেশৰ তথ্য অৰ্থাৎ ইণ্টাৰনেটবিলাক 300 কেবুলে সাগৰৰ মাজেৰে অনা নিয়া কৰি থাকে। এতিয়া আপুনি ভাবিব কিনো কেবুল। পৃথিৱীত যিমানবিলাক সাগৰ আছে সাগৰৰ তলত পৃথিৱীৰ 7টা কোম্পানীয়ে নিজৰ নিজৰ টকা খৰচা কৰি ইমান ডাঙৰ কেবুলবিলাক বহুৱাই ৰাখিছে, যিবিলাক কেবুলৰ মাজেৰে ইণ্টাৰনেটবিলাক এখন দেশৰ তথ্যখিনি আন এখন দেশলৈ সহজতে আৰু কম সময়ৰ ভিতৰতে অহা যোৱা কৰি আছে। আৰু সেই 7টা কোম্পানীৰ ভিতৰত আমাৰ ভাৰতবৰ্ষত এটা কোম্পানী আছে, যিটো কোম্পানী হ'ল টাটা কমিউনিকেশ্যন। টাটা কমিউনিকেশ্যনে নিজৰ টকা খৰচা কৰি ইমান ডাঙৰ কেবুল বহুৱাই ৰাখিছে সাগৰৰ তলেৰে আৰু এখন দেশৰ তথ্যখিনি আমাৰ ভাৰতবৰ্ষলৈ লৈ আহিছে। এতিয়া টাটা কমিউনিকেশ্যন হ'ল TRP 1 নম্বৰৰ কোম্পানী। এতিয়া TRP 1 নম্বৰৰ কোম্পানীৰ পৰা TRP 2 নম্বৰ কোম্পানীবিলাকৰ ছিষ্টেমবিলাক কিনি লয়। কেনেকৈ কিনি লয়? TRP 2 নম্বৰ কোম্পানীবিলাক হ'ল এয়াৰটেল, আইডিয়া আৰু ভোডাফোন। এই তিনিটা কোম্পানীয়ে TRP 2 নম্বৰ কোম্পানী 1 নম্বৰ কোম্পানীৰ পৰা ছিষ্টেমবোৰ কিনি লৈছে আৰু কিনি লৈ কিনে তেওঁলোকে নিজাকে টাৱাৰৰ লগত সেই ছিষ্টেমবিলাক সংযোগ কৰিছে আৰু যাৰ জৰিয়তে এয়াৰটেল, আইডিয়া, ভোডাফোন এই তিনিখন চিম ব্যৱহাৰ কৰিলে আপুনি ইণ্টাৰনেট স্পীডবিলাক অলপমান শ্ল' হয় আৰু ইণ্টাৰনেট পেকবিলাক অলপ দামী হয়। এইকাৰণে দামী হয়, তেওঁলোকে TRP 1 নম্বৰ কোম্পানীকে পইচা দিবলগীয়া হয় আৰু এইকাৰণে শ্ল' হয় কাৰণ TRP 1 নম্বৰ কোম্পানীৰ পৰা ছিষ্টেমবোৰ আহিব লাগে 2 নম্বৰ কোম্পানীলৈ আৰু 2 নম্বৰ কোম্পানীৰ পৰা আহিবলৈ টাৱাৰৰ পৰা আহিবলৈ মোবাইলৰ। সেইকাৰণে 4-5টা ছিষ্টেমৰ পৰা সেই বস্তুটো আহোঁতে সেইকাৰণে শ্ল' হয় আৰু ইণ্টাৰনেটৰ পেকটো সেইকাৰণে দামী হয়, যিহেতু দুটা কোম্পানীক একেলগে পইচা দিবলগীয়া হয়। এতিয়া জিঅ'নো কম দামতে ইমানখিনি স্পীড কেনেকৈ দিছে? জিঅ'ই সেই 1 টকা খটুৱাই সাগৰৰ তলত ইমান ডাঙৰ কেবুল বহুৱাই ৰাখিছে, যিবিলাক কেবুল বহুত দামী কেবুল হয় আৰু সেই কেবুলবিলাক পৃথিৱীত সাগৰৰ তলত 8,000 ফুট তলত আছে আৰু সেই কেবুলবিলাক 10 বছৰ 20 বছৰ একেধৰণে কাম কৰি থাকে বিনা কোনো দুৰ্ঘটনাত হ'লে। সাগৰৰ তলত যি চুনামি হয় সেই কেবুলবিলাক তেতিয়াও বেয়া নহয় আৰু সাগৰৰ তলত যি বোমা ফুটে তেতিয়াও সেই কেবুলবিলাক একো ধৰণৰ ক্ষতি কৰিব নোৱাৰে, কাৰণ সেই কেবুলবিলাকত ইমান ডাঙৰ কেবুল আৰু সেই কেবুলবিলাকত বিভিন্ন ধৰণৰ তৰপ লগোৱা থাকে। তাঁৰবিলাকতো সৰু তাঁৰ, কিন্তু সেই তাঁৰবিলাকত এনেকুৱা 10টামান তৰপ লগোৱা আছে, এলুমিনিয়ামৰ, কপাৰৰ, প্লাষ্টিকৰ, মানে বিভিন্ন ধৰণৰ তৰপ লগোৱা আছে সেই তাঁৰবিলাকত, যাৰ জৰিয়তে তাঁৰবিলাক ইমান ডাঙৰ হয় আৰু সেই তাঁৰবিলাকত একেবাৰে মাজত আছে সেই সৰু ইণ্টাৰনেটৰ কেবুলবিলাক তাঁৰবোৰ আৰু সেই তাঁৰবোৰৰ সহায়তে আপুনি আৰু মই ইণ্টাৰনেটটো কম সময়তে সহজতে পাওঁ। এতিয়া জিঅ'নো কেনেকৈ? জিঅ'ই সেই একে কাম কৰিছে। TRP 1 নম্বৰ কোম্পানীৰ চিনাকৈ সাগৰত তেওঁলোকে তাঁৰ বহুৱাই ৰাখিছে আৰু সেই তাঁৰৰ জৰিয়তে মুম্বাইলৈ তেওঁলোকে সেই ছিষ্টেমবোৰ কিনি আনিছে আৰু সেই মুম্বাইৰ পৰা আমাৰ ভাৰতবৰ্ষত যিমানবিলাক জিঅ' টাৱাৰ আছে সেই মুম্বাইৰ অফিচৰ পৰা সেই একেবিলাক মাটিৰ তলত তাঁৰ বহুৱাই ৰাখিছে। আমাৰ ভাৰতবৰ্ষৰ মাটিটো সেই মাটিৰ জৰিয়তে সেই তাঁৰবিলাক সংযোগ কৰি দিছে আৰু সেই টাৱাৰৰ জৰিয়তে সংযোগ হৈছে আপোনাৰ মোৰ জিঅ' চিমখন। আৰু জিঅ' চিমখন যেতিয়া আমি যিকোনো বস্তু এটা জিঅ' চিমৰ সহায়ত চাৰ্জ কৰোঁ কম সময়তে আমি সেইকাৰণে পাওঁ, কাৰণ তেওঁলোকে বিভিন্ন ধৰণৰ কোম্পানীক পইচা দিবলগীয়া হোৱা নাই আৰু বিভিন্ন ধৰণৰ ছিষ্টেমৰ মাজেৰে সেই ছিষ্টেমবিলাক আহিবলগীয়া হোৱা নাই, কাৰণ জিঅ'ই এটা কোম্পানীকে পইচা দিছে, নিজাকে তেওঁলোকে পইচা খৰচা কৰিছে আৰু নিজে তেওঁলোকে কাম কৰিছে। সেইকাৰণে জিঅ'ৰ স্পীডটো বেছি হয়, কাৰণ তেওঁলোকে এটা ছিষ্টেমৰ মাজেৰে আহিবলগীয়া হয় আৰু এইকাৰণে কম হয় দামটো, কাৰণ তেওঁলোকে নিজে কাম কৰিছে, তাঁৰ বহুৱাই ৰাখিছে আৰু সেই তাঁৰৰ জৰিয়তে আপোনাৰ আৰু মোৰ জিঅ' চিমখন এক্টিভ হৈ আছে আৰু যিকোনো তথ্য এটা আপুনি আৰু মই চাৰ্চ কৰিলে সেইকাৰণে আমি কম দামতে পাওঁ। এতিয়া আপুনি ভাবিব কিনো কৈছে, আকৌ বুজিয়ে পোৱা নাই। মই সহজতে আপোনাক বুজাই দিছোঁ। এতিয়া লাইন য'ত বনায়, এটা ঘৰতে লাইনটো বনায়, পাৱাৰ হাউচত লাইনটো বনালে, কিন্তু সেই লাইনটো ক'লৈ পঠিয়াই দিলে? বিভিন্ন ধৰণৰ তাঁৰৰ মাজেৰে আপোনাৰ ঘৰলৈ, আপোনাৰ অঞ্চললৈ সেই লাইনবিলাক পঠাই দিলে। ঠিক সেনেদৰে এখন দেশতো ফেচবুকৰ য'ত অফিচ আছে সেই ফেচবুকৰ ছিষ্টেমটো বনাইছে, কিন্তু সেই ফেচবুকৰ ছিষ্টেমটো আমাৰ ভাৰতবৰ্ষলৈ আহিবৰ কাৰণে কেনেকৈ আহিব? বিভিন্ন ধৰণৰ সেই সাগৰত থকা তাঁৰবোৰৰ মাজেৰে আহিব আৰু সাগৰত থকা তাঁৰবোৰৰ মাজেৰে আহি আমাৰ ভাৰতবৰ্ষত যিকেইটা ছিষ্টেম আছে বা ষ্টেচন আছে সেই ষ্টেচনকেইটাত সেই ফেচবুকৰ ছিষ্টেমখিনি
ষ্ট'ৰ হৈ থাকিব আৰু সেই ছিষ্টেমকেইটাৰ যি ষ্ট'ৰ হৈ থাকিব আপুনি যেতিয়া ফেচবুকটো অন কৰিব সেই মোবাইলটো ডাইৰেক্ট ভাৰতবৰ্ষত থকা ষ্টেচনকেইটাক যাব সেই ষ্টেচনকেইটাৰ পৰা ডাইৰেক্ট আমেৰিকাত থকা ফেচবুকৰ মেইন অফিচলৈকে যাব অৰ্থাৎ কি ছিষ্টেমটো এনেকুৱা সেই লাইনৰ তাৰৰ নিচিনাকৈ সেই ছিষ্টেমখিনি এতিয়া আপুনি ভাবি ফেচবুকটো মই তৎক্ষণাতো পাওঁ ঠিক আছে সেইবিলাক কাম মাত্ৰ কেই ছেকেণ্ড বা নেনো ছেকেণ্ডৰ ভিতৰত হয় আপুনি কল্পনা কৰিব নোৱাৰে কিমানকেইটা ছিষ্টেমৰ মাজেদি সেই অলপ সময়ৰ ভিতৰত যদি সেই ছিষ্টেমখিনি গৈ গৈছে আপুনি জাষ্ট মোবাইলটো ফেচবুক অন কৰিছে 2 ছেকেণ্ড বা 3 ছেকেণ্ডৰ ভিতৰত ফেচবুকটো অন হৈছে কিন্তু সেই 2 ছেকেণ্ড বা 3 ছেকেণ্ডৰ ভিতৰতে প্ৰথমতে গৈছে আপোনাৰ ওচৰত থকা টাৱাৰটোলৈ সেই টাৱাৰৰ পৰা ডাইৰেক্ট গৈছে মুম্বাইত থকা অফিচলৈ আৰু মুম্বাইৰ পৰা ডাইৰেক্ট সেই টাৱাৰ ছিষ্টেমটো গৈছে ডাইৰেক্ট আমেৰিকাত থকা ফেচবুকৰ ছিষ্টেমলৈ অৰ্থাৎ 3 ছেকেণ্ড বা 2 ছেকেণ্ডৰ ভিতৰতে সেই একেটা বস্তু ইমানকেইটা ছিষ্টেমৰ মাজেৰে অহা যোৱা কৰি থাকে আৰু আপুনি আৰু মই ইণ্টাৰনেটটো সহজতে পাওঁ এতিয়া কথা হ'ল এখন দেশৰ চিঠিখিনি এখন দেশলৈ কিয় আনিব লাগিব আৰু বহুতে মোক কয় যে ইণ্টাৰনেট বস্তুটো ছেটেলাইটৰ দ্বাৰা কাম কৰি থাকে ছেটেলাইটৰ দ্বাৰা কাম নকৰে কাৰণ বৰষুণ যেতিয়া আহি থাকে সেইখিনি সময়ত যদি আপুনি টিভি চাই আপুনি নিশ্চয় গম পাব কাৰণ বৰষুণৰ যেতিয়া স্পীডটো বেছি হয় তেতিয়া আপুনি আৰু মই টিভি চাব নোৱাৰোঁ কাৰণ ছিষ্টেমবিলাক ক্ৰেক হৈ থাকে অৰ্থাৎ বৰষুণৰ মাত্ৰা যেতিয়া বেছি হ'ব ছেটেলাইটৰ ছিগনেলবিলাকত তেতিয়া ভাঙি যায় আহিব নোৱাৰে সেইকাৰণে বৈজ্ঞানিকবিলাকে কি কৰিছিল যিমানে বৰষুণ নাহক যিমানে ধুমুহা নাহক যিমানে যি নাহক সেই তেতিয়া তাৰৰ দ্বাৰা যেতিয়া ছিষ্টেমবিলাক আহি থাকিব মাটিৰ তলতে তাৰবিলাক থাকিব তাৰবিলাকতো কোনো ক্ষতি নহয় আৰু মাটিৰ তলতে যেতিয়া সেই তাৰবিলাক আহি থাকিব সেই তাৰৰ পৰাই আপুনি আৰু মই সহজতে ইণ্টাৰনেটৰ বস্তুটো পাই থাকোঁ আপুনি যদি বানপানীৰ সময়তো ইণ্টাৰনেট চাই তেতিয়া সহজতে পাব বৰষুণৰ সময়ত যদি ইণ্টাৰনেট চাই তেতিয়া সহজতে পাব মুঠতে সেই তাৰবিলাক কোনো ধৰণৰ ক্ষতিয়ে নহয় আৰু তাৰবিলাক যেতিয়া ক্ষতি নহয় আপুনি আৰু মইনো বিভিন্ন ধৰণৰ দুৰ্ঘটনাগ্ৰস্ত সময়তো আমি আৰু ইণ্টাৰনেটটো পাই থাকোঁ তে যদিহে সেই তাৰবিলাক ভাঙি যায় তেতিয়াহে আপুনি আৰু ইণ্টাৰনেটটো নাপাম কিন্তু সেই তাৰবিলাক যদি ভাঙিবই নোৱাৰে ইণ্টাৰনেটটো আপুনি আৰু সহজতে পাই থাকিম আৰু সেই তাৰবিলাক সেইকাৰণে ইমান ডাঙৰ কাৰণ সাগৰত থকা বিভিন্ন ধৰণৰ মাছ হওক বা বিভিন্ন ধৰণৰ জাহাজৰ দুৰ্ঘটনা হওক বিভিন্ন ধৰণৰ দুৰ্ঘটনা সেই তাৰবিলাক কোনো ধৰণে একো কৰিবই নোৱাৰে কাৰণ সেই তাৰবিলাক ইমান দামী হয় আৰু ইমান মজবুত হয় সেই তাৰবিলাক আৰু সেই তাৰবিলাকৰ সহায়তে আপুনি আৰু মই ইণ্টাৰনেটটো পাওঁ আৰু আশা কৰোঁ আজিৰ এই ভিডিঅ'টোত মই আপোনাক অলপমান হ'লে ইণ্টাৰনেটৰ বিষয়ে জ্ঞান দিব পাৰিছোঁ আৰু যদি ভিডিঅ'টো আপোনাক অলপমান হ'লে ভাল পাইছে তেতিয়া লাইক কৰিব আৰু কমেণ্টত মনৰ কথা লিখিব যাতে এই বিষয়ত আপুনি কিবা অলপ প্ৰশ্ন আছে যদি এই প্ৰশ্নটোৰ ওপৰত তেতিয়াহ'লে কমেণ্টত লিখিব আৰু আমাৰ চেনেলটো ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰি দিব